হাই গাইজ, আজি মই দেখুৱাম আপোনালোকক এনেকুৱা এটা ঘৰ য'ত মানে ইমান ফুল আছে, একদম নাৰ্চাৰী সমান আৰু বহুত ধৰণৰ ফুল, বহুত ধৰণৰ ঔষধি গছ। মানে ইয়াত বেছিভাগ গছ পাব আপোনালোকে, যিবোৰ আমাৰ প্ৰয়োজনীয় গছ কিছুমান। আৰু ফুল, ঘৰত ফুল থাকিলেতো কিমান ভাল লাগে আপোনালোকে জানে। এইটোৱে মেঘালয়ৰ এটা দৃশ্য। দিনা যেতিয়া মই গৈছিলোঁ মাইৰামপুৰ কৈ আছিলোঁ, এইটো মাইৰামপুৰটো নহয়, মাৰিয়ামপুৰলৈ যেতিয়া মই গৈছিলোঁ, তো এইটো তাৰে মানে ঘৰৰ দৃশ্য আৰু দেখুৱাইছোঁ। আপোনালোকে দেখাই পাইছে ইমানবোৰ গছ, ফুলৰ গছ, ঔষধি গছ কিমান আছে চাওকচোন।